নমস্কাৰ বন্ধুসকল, আজি পুনৰবাৰ স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ। বৰ্তমান মই ঘৰলৈ পাই গ'লোঁ, কাৰণ মোৰ ডিউটি আছে, ডিউটি যাবই লাগিব। আৰু এইফালে মানুহজনীক তেওঁৰ নিজৰ মাকৰ ঘৰত থৈ আহিছোঁ। আৰু বৰ্তমান ঘৰৰ আমাৰ মা দেউতাইতো আছে, আৰু যিহেতু ঘূৰি ফুৰিলেতো নহ'ব, কাম বন এইফালে ঘৰৰ বস্তু চাব লাগিব, এইফালে হাঁহ চাহ কিবা কিবি অন্যান্য বস্তুবিলাক এতিয়া আৰু নতুন জনসংখ্যা 3জন বাঢ়িছে, আপোনালোকে দেখিছে। আৰু এতিয়া আহিলোঁ, ভিডিঅ'টো আপোনালোকে চাওক। বৰ্তমান ঘৰলৈ গৈ আছোঁ, এয়া চাওক, অকলে চলাই গৈ আছোঁ। সেই গতিকে মানে ধৰ ৰাস্তাটো অসুবিধা হয়, আৰু যিহেতু ঘৰত যাবই লাগিব, বহুত বস্তু আছে আৰু আপোনালোকে দেখিছে মোৰ ভিডিঅ'ত। আৰু সেইবোৰ এৰি থৈতো আলহী চলি খাই থকাটো ভাল কথা নহয়, হয়নে নহয় বাৰু? কমেণ্ট কৰি জনাবচোন। আৰু এইফালে মই এতিয়া বৰ্তমান গৈ আছোঁ, আৰু বেছি দূৰ নাই, পাব গ'লে বহুত মানে ধৰ গৈ আছোঁ। আৰু চাওক, আজি বহুত ধুনীয়া ৰ'দ, প্ৰকাণ্ড গৰম দিছে দেখোন আজি। বৰ্তমান গৈ আছোঁ আৰু পামগৈ, আৰু চিন্তা নাই, আৰু ঘৰত পামগৈ। তাইক আনিমগৈ, কোনদিনাখন আনো চাই থাকিব। স্প্ৰিঙক আকৌ তাইক মাকৰ ঘৰত থৈ আহিছোঁ মই। চাব আৰু ভিডিঅ'টো শেষলৈকে। অকল আজি মানুহ কম কাৰণে খিচিৰি বনালে, চাওক, মটৰ আলু চালু দি একদম। এইফালে চিপছ লৈ লৈছোঁ, চিপছৰ লগত খাই মজাই বেলেগ। আপোনালোকে খাই চাব, পানী মই লৈ লৈছোঁ আৰু দি যাব লাগিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু খাই বৈ যাওঁ। আজি খিচিৰি, আৰু মই পানী পুৰা সৰহকৈ খাওঁ, সেইকাৰণে মগটোত পানীটো মোৰেই হয়। আপোনালোকে প্ৰত্যেকটো ভিডিঅ'টো দেখিছে, মগটো মই খাওঁ। আৰু চাওক, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বন্ধুসকল। বন্ধুসকল, যিসকলে নতুনকৈ আহিছে, প্লিজ বন্ধু ছাবস্ক্ৰাইব কৰি দিব দেই। বহুত আশাৰে ভিডিঅ' বনাওঁ আপোনালোকৰ কাৰণে। চাওক, অলপ বেলেগ মাংস চাংস খোৱা দেখুৱাই, ময়ে দেখুৱাইছোঁ একদম খিচিৰি খোৱা। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। আৰু ধুনীয়া একদম, আজি বঢ়িয়া লাগিলে খাই। আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিছেনে, মই কিহেতে খাওঁ? মই বাঁহতে খাওঁ, মই বাঁহতে লিখোঁ, বাঁহতে চব কাম কৰোঁ। মানে ধৰ সোঁহাতৰ যোনটো ৰাতিপুৱা ভাগটো সোঁহাতে কৰোঁ, আৰু মানে মোৰ ওলোটা হৈ গ'ল, আৰু মই সোঁহাতে চব কাম কৰোঁ। লিখা লিখি কিবা কিবি লিখিবলগীয়া কাম হ'লেও মই বাঁহতেই লিখোঁ। সৰুৰ পৰাই অভ্যাস, সৰুৰ পৰাই লিখোঁ কাৰণে আজিলৈকে মানে এনেকৈয়ে চলি আছে, আৰু মই বাঁহতেই খাওঁ। আৰু অৱশেষত আৰু এটা আহিছে মোৰ লগত ভাত কেইটামান খাবলৈ। কি খাইছেনো তাকে চাবলৈ আহিছে এইজনী। মাছ মাংসহে লাগে তাইক, খিচিৰি খাই নে নাখায়, এয়া খাইছে যেন তেনে, আৰু তাইকো দি দিছোঁ, লগতে খায়। আৰু একদম ঠেং মেলি লৈ খাইছোঁ। এই পেণ্ট কাপোৰ পিন্ধি ল'লে মানে ধৰ বহি খাবলৈ দিগদাৰ হয়, অসুবিধা হয়। আৰু যিহেতু যাবই লাগিব এতিয়া খাই বৈ, সেইকাৰণে আৰু পেণ্টটো একেবাৰে ৰেডিমেড পিন্ধি আছোঁ। এতিয়া ওলাই যাম আকৌ, একে 4টামানতে চাৰে 4টাত ঘৰ পামহি। আৰু জীৱন যাপন আৰু উদযাপন কৰি আছোঁ আৰু ধুনীয়াকৈ। এতিয়া খোৱা বোৱা হৈ গ'ল, আৰু এতিয়া আমাক লাগে মাথো মোক এইয়া তামোল এফাল লৈ লৈছোঁ, এতিয়া পাণ লৈ লৈছোঁ, মজা। আৰু একদম ভিডিঅ'টো সমাপ্তি কৰোঁ। ধন্যবাদ, থাকিল লাইক কমেণ্ট।